হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অৰ্ণৱে অংশুমানক ফোন কৰিব আৰু মহামান্য আদালতে যে ৰিয়াক 3 বছৰৰ কাৰাদণ্ড দিলে সেই কথাটো অংশুমানক ক'ব। আৰু তেতিয়া অংশুমানে মিছ ৰিয়া চলিহা তুমি কি ভাবিছিলা, কি হৈ গ'ল বুলি ভাবি থাকিব। ইফালে আকৌ অংশুমানে যে অৰ্ণৱৰ ওচৰত যাব, কংগ্ৰেছ ভাই এইটো খুবেই এটা ভাল খবৰ, অৱশেষত সত্যৰ জয় হ'ল বুলি অৰ্ণৱক ক'ব। এতিয়া বাৰু অৰ্ণৱে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু আজিৰ খণ্ডটোত ৰিয়াৰ মাকে ফোনত কথা পাতি থাকিব আৰু সেইখিনি সময়তে অভিৰ মাক ওচৰলৈ যাব আৰু কি হ'ল চলিখানি, আপোনাৰ ছোৱালীক জেলত যোৱাৰ পৰা বচাব নোৱাৰিলে। আপোনাক আগতেই কৈছিলোঁ আপোনাৰ ছোৱালীক ভালকৈ ৰাখিবলৈ, এতিয়া গম পালে বুলি কৈ অভিৰ মাক ঘৰলৈ যাব। আৰু তাৰপিছত ৰিয়াৰ মাক অভিৰ ওচৰলৈ যাব আৰু তোমাৰ মায়ে মোক কথা শুনাই থৈ গ'ল আৰু তোমাক মই 3 মাহ সময় দিলোঁ। 3 মাহৰ ভিতৰত ৰিয়াক তুমি যিকোনো প্ৰকাৰে উলিয়াই নিব লাগিব, কেনেকৈ আনা সেয়া তোমাৰ কথা বুলি কৈ অভিক কোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ পৰা চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।